হেল্ল' আজিৰ ভিডিঅ'টো সেইসকলক মই মেছেজ দিব বিচাৰিছোঁ যিসকলে নেকি বৰ্তমান হাইস্কুলত আছে আৰু কোনো ফিউচাৰ প্লেন নাই। সেইসকলক দিব বিচাৰিছোঁ যে আজি হাইস্কুলত পঢ়ি আছা, কোনো পঢ়াৰ ক্ষেত্ৰত চিৰিয়াছ নাই, কেৱল মোবাইলতেই ব্যস্ত হৈ আছা। এনেই কোনো ৰকমে পাছ কৰি গৈ আছা। ফিউচাৰৰ কোনো টেনশ্যন নাই, বাছ মোবাইল টিপি আছা। আজি মোবাইল টিপি থাকা, কোনো কথা নাই। আজি কিতাপ নপঢ়া, কোনো কথা নাই, কোনো ফৰক নপৰে। কিন্তু যেতিয়া অন্য লগৰবোৰক আৰ্মিত জইন হ'বৰ কাৰণে চেষ্টা চলাই থকা দেখিবা আৰু সিহঁতক দেখি তোমাৰো মন যাব আৰ্মি হ'বলৈ, ফৰেষ্ট গাৰ্ড হ'বলৈ, পুলিচ হ'বলৈ, তেতিয়া তোমাৰ ফিজিকেল হেল্থে হয় তুমি আৰ্মি হোৱাৰ কাৰণে যোগ্য বুলিতো ক'ব, কিন্তু তোমাৰ মাৰ্কশ্বিটে তোমাক নক'ব যে তুমি আৰ্মি হোৱাৰ কাৰণে কেপেবল। অৰ্থাৎ তোমাৰ মাৰ্কশ্বিটেই ক'ব তুমি আৰ্মি হোৱাৰ কেপেবল নহয়, কোনো যোগ্য নহয়। তোমাৰ জ্ঞানেই নক'ব, তোমাৰ হেল্থে ক'ব, কিন্তু তোমাৰ মাৰ্কশ্বিটে নক'ব, তোমাৰ জ্ঞানে নক'ব। গতিকে আজি কিতাপ নপঢ়াকেই এনেই থকাটো একদম সহজ কথা, কিন্তু এইটোৱে দূৰলৈ গৈ বহুত হাৰ্ড হ'ব। আজি কিতাপ পঢ়াৰ ডিচিশ্যন লওক, এইটো হাৰ্ড চইচ, কিন্তু ই দূৰলৈ গৈ সদায় ইজি হ'ব। গতিকে আজি হাৰ্ড ৱে চুজ কৰক আৰু ভৱিষ্যতত ইজি ৰাস্তা বনাই লওক।